ক'ত আছে এতিয়া ঠাইখনতো নাম নাজানো আহি আছে এইফালে আমি গৈ বৰ্ণিহাট ওলাম কোনফালেদি সোমাইছোঁ সেই ঠাইৰ নাম কি আছিল ৰাণী হৈ ৰাণী পথেদি আহি না পাথাৰ খামাৰ আগেদি সোমাইছোঁ পাথাৰ খামাৰ আগেদি সোমাইছোঁ এইফালে গৈ আমি এতিয়া বৰ্ণিহাট ওলাম এইখিনি দিয়াৰ পৰা আমি 5খন পাহাৰ দেখা পোৱা যায় 1 2 3 মেঘালয়ৰ ভিতৰৰ এখন গাঁও আমি যে শ্বিলঙীয়া তামোল বুলি কৈ থাকোঁ এয়া এই বিস্তীৰ্ণ অঞ্চল শ্বিলঙীয়া তামোলৰ বাগান গাঁওখনৰ নাম নাজানো খালি আমি বৰ্ণিহাট ওলাম এইটো এখন গাঁও